তেখেতক আমি অকমান মৰম যাচিব বিচাৰিছো এখনি সুনাম গামোচাৰে মিষ্টাৰ বিদ্যুৎ সম্বৰ্ধনা জনাব আমাৰ ৰতন দাস ডাঙৰীয়া দেৱে এয়া সকলোৱে হাত চপাই দিব মিষ্টাৰ বিদ্যুৎৰ কাৰণে সদায় দুখীয়াৰ কাৰণে কাম কৰা সদায় দুখীয়াৰ লগত থাকি ৰাইজৰ লগত থাকি কাম কৰা জনপ্ৰিয় জনগণৰ অন্তৰ আত্মাৰ প্ৰিয় আমাৰ প্ৰিয় অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এজন শুভাকাংক্ষী অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এজন খুব ভাল পোৱা মানুহ মিষ্টাৰ বিদ্যুৎ দা আপোনাৰ উদ্দেশ্যি যোৱা সময়ত আপোনালোকৰ আগত ক'বলৈ আমি অনুৰোধ জনালো ধন্যবাদ নমস্কাৰ প্ৰথমতে সুধিছো সকলো ভালে আছেনে আপোনালোক মোৰ একেবাৰে ওচৰৰ কিন্তু সকলোতকৈ বেছি কম লগ পাওঁ আপোনালোকক কাৰণ আপোনালোকে জানেই যেতিয়া সৰু হৈ আছিলোঁ এইফালে চাইকেল লৈ ঘূৰি ফুৰোঁ প্ৰায় আহোঁ কিন্তু লাহে লাহে যেতিয়া কৰ্মব্যস্ততা হ'ল আঁতৰি যাবলৈ ধৰিলোঁ আৰু আজিতো মই নিজৰ ঘৰতে থাকিবলৈ সময় নোপোৱা হ'লোঁ আৰু ভাল লাগিছে আজি এই উদাকণ্ড দিৱসত অনুসূচিত জাতি ছাত্ৰ সন্থাই একেবাৰে ওচৰৰ মানুহ যদিও বহুত আদৰে নিমন্ত্ৰণ দিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক যে তেওঁলোকে মই আপোনালোকৰে ল'ৰা বুলি কৈছোঁ আপোনালোকৰে ল'ৰা কিন্তু তেওঁলোকে বেলেগ ধৰণে মোক ইয়ালৈ নিমন্ত্ৰণ দিছে তেওঁলোক গৈছে জাতীয় সাজপাৰ পৰিধান কৰি গৈছে গৈ তেওঁলোকে সসন্মানে চিঠি দিছে আৰু মই আজি মই ডাঠি ক'ব পাৰোঁ যে এইটো মোৰ প্ৰথম মঞ্চ মোৰ স্থানীয় ঠাই হিচাপে য'ত নেকি তেওঁলোকে মিষ্টাৰ বিটু হিচাপে মাতি আনিছে এইটো এটা ডাঙৰ কথা কিন্তু এইটো ডাঙৰ কথা প্ৰায় মানুহে কয় গোহালি গৰৈ বাৰী ঘাই ৰাহি যোৱা নাহে কিন্তু এইসকল যুৱকে দেখাই দিলে যে সাহস দিছে যে তোমাৰ লগত আমি আছো আগুৱাই যাম আৰু অনুসূচিত জাতি ছাত্ৰ সন্থা এতিয়া নহয় মিষ্টাৰ বিটু নোহোৱাৰ আগৰ পৰাই আছে তেওঁলোক মোৰ লগত তেওঁলোকে তেতিয়াৰ পৰা সম্বৰ্ধনা জনাই আছে যেতিয়াৰ পৰা মোক বহুত কম সংখ্যক মানুহে চিনি পায় ইয়াতে আছে ৰাহুল দাস ৰঙাগড়ৰ যুৱক এটা অনুষ্ঠানলৈ মোক মাতিছিল তেতিয়া ডাঙৰ ডাঙৰ ইউটিউবাৰ মাতিছিলে মই সাধাৰণ মানুহ এজন হৈ আছিলোঁ মাত্ৰ সৰু সুৰা ভিডিঅ' প্ৰস্তুত কৰোঁ কিবা কিবি বনাই থাকোঁ তেতিয়া মই কৈছিলোঁ ইমান ডাঙৰ ডাঙৰ ইউটিউবাৰ আহিব মই যাবলৈ বেয়া পাওঁ তেতিয়া তেওঁ কৈছিলে নহয় বিদুদা আপুনি যাব লাগিব আপোনাকো মই এই স্থানতে ৰাখি মাতিছোঁ তেওঁলোকক লাখ মানুহে চিনি পায় আপোনাকতো 10জন মানুহে চিনি পায় আপুনি যাব মই ৰাহুলৰ নিমন্ত্ৰণ ৰক্ষা কৰি অনুষ্ঠান ভাগলৈ গ'লোঁ নামি দামী ইউটিউবাৰ আহিছে তো মই বহি আছোঁ ছাইডত এই কাহিনীটো আজি মই কৈছোঁ আপোনালোকক তেওঁলোকৰ ওচৰত চবেই চেল্ফি উঠিছে মোক আৰু মানুহ বুলি ক'ত ফোন নকৰিব তেতিয়া মানুহে যেতিয়া চিনি পায় তেতিয়াহে চাই তেতিয়া কিন্তু মই দুখ লগা নাই তো মই তেতিয়া চেলেঞ্জ হিচাপে লৈছোঁ যে মই আজি আহিছোঁ ৰাহুল দাসে মাতি অনাৰ কাৰণে কিন্তু আজি এই মানুহখিনিয়ে মোক চিনি পোৱা নাই কিন্তু এদিন এনেকুৱা কাম কৰিম যে এই চেল্ফি লোৱা মানুহকেইজনতকৈ মোক বেছি মানুহে চিনি পাব লাগিব আৰু আজি কৰি দেখালোঁ অসমৰ ইটো মূৰলৈ সিটো মূৰলৈকে ঘূৰিলোঁ কেৱল মানুহৰ বাবে যুঁজিছোঁ মানুহৰ বাবে মই পৰহিদিনাখন এটা ভিডিঅ' দিছিলোঁ এটা ল'ৰাৰ কাৰণে যুঁজি হাৰি গৈছিলোঁ কিন্তু শেষত মই সৰ্বশান্ত হৈ একমাত্ৰ ভগৱানৰ ওপৰত এৰি দিলোঁ যে এই ল'ৰাটোক কেৱল ভগৱানহে বচাব পাৰিব মই নোৱাৰিম যিমান চিকিৎসা আছিলে কৰিলোঁ ডাঙৰ ডাঙৰ অস্ত্ৰোপচাৰ আছিলে কৰিলোঁ কিন্তু শেষত ভগৱানৰ ওপৰত উঠাই দিলোঁ আৰু মই একমাত্ৰ ল'ৰাটোক খবৰ ল'বলৈ নগ'লোঁ কাৰণ সি মৃত্যুৰ মুখলৈ যাত্ৰা কৰিছে তাৰ মই খবৰ কি ল'মগৈ কিন্তু ভগৱানৰ এনেকুৱাই চমৎকাৰ লাখ লাখ মানুহৰ আশীৰ্বাদত সেই ল'ৰাটোৰ দুৰাৰোগ্য ৰোগ নাইকিয়া হৈ গ'ল গতিকে ভগৱানে মোক লগ দিছে সঁচা অন্তৰে যেতিয়া মানুহৰ কাৰণে কাম কৰিব নহয় স্বয়ং ভগৱানে স্থিতি দিয়ে মই যেতিয়া কোনোবা এজন ৰোগী লৈ যাওঁ তেতিয়া মই নাজানো সেই মানুহজন বাচিবনে কি হ'ব নাজানো বহু ৰিক্সত লৈ যাওঁ বাচিলেতো ভালেই কেনেবাকৈ যদি কিবা এটা অঘটন ঘটে
তেতিয়াতো মানুহে মোক সোধাই নেৰিব, কিন্তু ভগৱানে লগ দিয়ে আৰু তেওঁক সুস্থ কৰি ঘূৰাই আনো। তেনেদৰে বহুত সৰু ল'ৰা ছোৱালী বচাইছোঁ আৰু বহুত আৰ্তজনৰ ওচৰত থিয় হৈছোঁ। আচলতে এই আগুৱাই যোৱা সাহসটো যিটো মানুহৰ বাবে কাম কৰিবলৈ আজি যোনে অনুষ্ঠানভাগ পালন কৰিছে, অনুষ্ঠিত জাতি ছাত্ৰ সন্থাই সাহস দিছিলে। যিটো দিনত 10জন মানুহে মোক চিনি পাইছিলে, আজিৰ দিনত কিন্তু মিলিয়ন মানুহে চিনি পায়। মিলিয়ন মানে জানেনে? 10 লাখ। 10 লাখ। অসমৰ চুকে কাণে মোৰ আজি ঘৰ, অসমখনেই মোৰ ঘৰ হৈ গ'ল, প্ৰত্যেকৰে ভাত ঘৰ। মই যদি এতিয়া কওঁ মই কাইলৈ গৈ আছোঁ নলবাৰীত, তাত কিমান ঘৰ মানুহে ভাত বনাই ধান ৰান্ধি থব ঠিক নাই। মই আজি এই অনুষ্ঠানটোৰ পিছত মই কাইলৈ তিয়কলৈ যাম, তাত এখন বৃদ্ধাশ্ৰমৰ আৰম্ভণি কৰিম। এতিয়া ইতিমধ্যে অন্ধআশ্ৰমখন হ'লেই, তাত মোৰ ল'ৰা মোৰ মানুহে তাত আয়োজন কৰি আছে, মই নোযোৱাকৈ হৈছে। আজি যে আহিছে এই মোৰ মিউজিক বেণ্ড, এই মিউজিক ডেন্সৰ ল'ৰাখিনি বহুত দূৰৰ পৰা আনিছোঁ জানে, শিৱসাগৰৰ ল'ৰা মুস্তাক কীবৰ্ডত আছে। মই এই ল'ৰাখিনিক মই কথা দিছিলোঁ যে তোমালোকৰ অনুষ্ঠানটোত মই যাম, মই ট্ৰেকত নেগাওঁ, এটা সুন্দৰ অনুষ্ঠান উপহাৰ থৈ আহিম, মই হেণ্ডছত গাম। তোমালোকে 1 পইচা দিব নালাগে, 1 টকা দিব নালাগে। এই অনুষ্ঠান মই উপহাৰ দিম, কাৰণ তোমালোকে মিষ্টাৰ বিটুক উপহাৰ দি থৈছা। এইটো ইম্পৰ্টেণ্ট কথা, মানুহে কেতিয়া পাহৰিব নালাগে, মানুহে পাহৰি যায়। মই মোক কোনোবাই সহায় কৰাজনক নাপাহৰোঁ, কিন্তু মই যাক সহায় কৰি কাৰোবাক বচাই থৈ আহিছোঁ বা উদ্ধাৰ কৰি থৈছোঁ তাক পাহৰি যাওঁ। মই ধন্যবাদ নিবিচাৰোঁ, একমাত্ৰ ভগৱানৰ আশীৰ্বাদ বিচাৰোঁ। আৰু ভগৱানৰ আশীৰ্বাদৰ কাৰণে এসপ্তাহ দিন ধাৰাসাৰ গতিত গাড়ী চলায়ো সুস্থ হৈ থাকোঁ। ভগৱানৰ কৃপা লাগিব, ভগৱানৰ অবিহনে এখিলা গছৰ পাতো ইফাল সিফাল নহয়। মই অলপ দেৰি আগত আহিছোঁ, দেখিছোঁ বহুত কিছুমান অৰাজকতা পৰিৱেশ। কেতিয়াও মানুহে ইজনে সিজনৰ ওপৰত অৰাজকতা নকৰিব, শান্তিপূৰ্ণভাৱে চলিব লাগে। আজি মহান শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি স্মৃতি দিৱস বা আমি দিৱস হিচাপে পালন কৰিছোঁ। যদি এই মহান শিল্পীজনৰ অনুষ্ঠানত আমি যদি হাই হুলস্থুল, হাই কাজিয়া কৰোঁ, তেতিয়াহ'লে যিটো গীত গাই থৈ গৈছিলে মানুহে মানুহৰ বাবে ক'ত থাকিব? মই পদে পদে মই প্ৰতিষ্ঠা কৰিবলৈ চাই আছোঁ, মানুহে মানুহৰ বাবে দৌৰিব লাগে। কিন্তু কেতিয়াবা বেয়া লাগে যে কিছুমান মানুহে পাহৰি যায়, পাহৰি যাব নালাগে। চাওক, মই বিশেষ ডাঙৰ মানুহ নহয়, সাধাৰণতে এখন ফাৰ্মাচী আছে, কাম কৰি আছোঁ, কিন্তু মানুহে কয় ভাবে যে ইমান টকা ক'ত পাইছে? সেই ভগৱানে বিচাৰ কৰি দিছে। মোৰ পকেটত যদি ক'বলৈ 10,000 টকা লৈ আহোঁ, কেতিয়াবা 10 টকা তাত নাথাকে। আজি অলপ দিনৰ আগত মই গৈছিলোঁ লখিমপুৰলৈ, নালাগে পকেট আপুনি খালী কওক মানুহৰ বাবে। ভগৱানে ক'ৰ পৰা দিব আপুনি গম নাপায়, ক'ৰ পৰা দিব গম নাপায়। এই ভগৱানৰ শক্তিটো বহুত। আপুনি যদি কাৰোবাক অন্যায় কৰিছে, সেই অন্যায়ৰ ফল আপুনি পাবই লাগিব। কোনো স্বৰ্গ নৰক বুলি কথা নাই, এইখন পৃথিৱীতে আপুনি ভুঞ্জিব লাগিব, ইয়াতে আপুনি ফল পাব লাগিব। কোনো আপুনি স্বৰ্গ হওক নৰকৰ যন্ত্ৰণা নাপায়, ইয়াতে পাই যাব। সেইকাৰণে কোনেও কাকো অন্যায় নকৰিব, আপোনাক কৰিবলৈ দিয়ক, আপুনি নকৰিব। মোক বহুত অন্যায় কৰিলে, বহুত কৰিলে। মিষ্টাৰ বিটু বদনাম আৰু অপবাদৰ ফলতে সৃষ্টি, ত্যাগৰ ফলত সৃষ্টি। আপোনাক যদি কোনোবাই অপমান কৰিছে, কোনোবাই বদনাম কৰিছে, তাক চেলেঞ্জ হিচাপে লওক। তেওঁক উত্তৰ আপুনি মুখেৰে নিদিব, আপোনাক কৰ মৰাৰ দিয়ক। এদিন তেওঁৰ মুখ নিজেই বন্ধ হ'ব আৰু আপোনাক এদিন চেলুট দিব, মনত ৰাখিব। গতিকে সেই মিষ্টাৰ বিটু সেই আদৰ্শ দেখাই আছে আৰু সেই আদৰ্শ আমি কাম কৰি যাবলৈ চেষ্টা কৰিছোঁ। লগতে মই আৰু কৈ থাকিম কথা, কাৰণ এই অনুষ্ঠানভাগ আজি মোৰ লগত অহা এজন দৃষ্টিহীন সংগীত শিল্পী আহিছে, ববুল নেওগ ডাঙৰীয়া। এয়া মই থাকিম, আৰু কথা কৈ থাকিম, কথা আৰু পাতিম। আমি ববুল নেওগ ডাঙৰীয়াৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ইয়াৰ লগে লগে